আৰু ডিসকাউন্ট নাই এটোতে আজি 5000 ডিসকাউন্ট আছে বাকি এটা সব চেঞ্জ হ'ব লগতে গুটেইটা লগতে চাৰ্জাৰ ফ্ৰী পাব হয় এটো আইফোন 12 মিনি আছিল 64GB ষ্টৰেজ 85 বেটাৰী হেল্থ এটো হল 32000 হয় তো এটো অলপ নিগেচল হৈ যাব আহিলে वेलकम टू माय यूट्यूब चैनल जोनी आसाम ब्लॉग तो आप लोग चैनल जोनी आसाम ब्लॉग तो आज न्यू स्टॉक आइसे नवीन भाईटात आइसु बेलतला दिन आप लोग आगर भिडियोत मैं কৈছিলো लोकेशन एड्रेस दिसिलु सो आज नवीन भाईटात आको आइलु न्यू स्टॉक आइसे सो नवीन भाई আছে মোৰ বেকসাইডে তো নवीन भाई नमस्कार सो न्यू स्टॉक आइसे আপোনাৰ 5G 4G গুটেখিনি স্টক আইছে আৰু আইফোনৰ স্টক আছে বৰ্তমান আৰু বহুত দামো কমিছে আগতছে বহুত দাম সলনি হৈছে এটা বৰ্তমান আপোনালোকে 3000 টকাৰ ফোন পাই যাব আৰু 3500 টকাটো বহুত ভাল ফোন পাই যাব तो नवीन भाई कले सब बोलक आम भिडिओ आगबढ़ाओ तो आज स्क्रीन अपने भिडिओ चाई देखिए जोनी आसाम ब्लॉग বৰ্তমান 3000 টকা তো আছে ভিভোৰ ফোন আৰু লগতে আপোনালোকে 3500 টকা দিও পাইলো 500 স্পেশাল ডিসকাউন্ট থাকিব সব গিটা মডেলতে মোটামুটি 500 টকা আপোনালোকে ডিসকাউন্ট পাই যাব ইয়াতে যিমানবোৰ মোবাইল আছে কিমান ৰেঞ্জৰ আছে গোটেইখিনি ইয়াতে 3000 4000 5000 6000 এনেকুৱা ৰেঞ্জৰে আছে মই কেইটা মানে দেখাই দিও এইটা 3500 টকা এইগলা ফোন পাই যাব 3500 টকাৰ এইবোৰ ফোন পাই যাব আপুনি দেখিছে Oppo MI Vivo 3000 টকাতে আছে Vivoৰ ফোন 3000 তে আছে 3000 টকাৰ আপুনি Vivo পাই আছে Y21 সব দেখিছে 3000 টকাত পাই আছে তো আহিলে অলপ আৰু ডিসকাউন্ট কৰি দিব না এটো লাস্ট 3000 প্ৰাইসে হ'ব ইয়াৰ একদম লাস্ট বুট কন্ডিশন দেখিছে আপুনি তো অৰিজিনাল ডিসপ্লে সব সকলো তো নেক্সট আৰু ইয়াৰে ভিতৰত দেখুৱাব ফোন কি আছে দেখো মানে এইটা ফোন আছে লগতে আপনি এটো 4GB ৰেমৰ ফোন আছে 6000 টকা আছে এটো 5500 টকা লগি পাই যাব 4GB 64GB নোকিয়াৰ ফোন হয় মোটামুটি 5500 টকা আপোনালোকে পাই যাব 5500 নোকিয়া ফোন পাই যাব হয় 4GB ৰেম 4GB ৰেম হয় তো 5500 বহুত কিটা মডেল আছে মই বহুত কিটা মডেল দেখাব সম্ভৱ নহয় তাৰ পিছত ইফালে সৰুখিনি দেখাই এটা মিড ৰেঞ্জৰ ফোন দেখাই দিম মিড ৰেঞ্জত আছে এইটা চাব পাৰে Oppo F9 যেটো অনলাইন প্ৰাইস হ'ল 17000 প্লাস ইয়াৰ প্ৰাইস only 7000 ত পাই যাব 7000 টকাত আপোনালোকে 4GB 64GB ষ্টৰেজ F9 Oppo সবলে দেখুৱাই দিছো এইটা চাব পাৰে 5G মডেলৰ ফোন বহুত কিটা আছে এইটো 5G আছে এইটা সব 5G হ'ব নতুন লেটেস্ট বহুতে বিচাৰে যে 5G মডেল কি আছে তো বহুতখিনি 5G মডেল ষ্টকত আছে চাব পাৰে এইটা 5G মডেল হয় গুটে সো সকলোৰ প্ৰাইস বেলেগ বেলেগ সব 12000 10000 11000 19000 20000 সব বেলেগ বেলেগ সো এটো আপোনাৰ কি আছিল Vivo 8GB 128GB 5G ফোন সো Vivo 21e সো এটো 18000 এর লগতে 1000 টাকা স্পেশাল ডিসকাউন্ট তো স্পেশাল 1000 টাকা ডিসকাউন্ট আছে নবীন ভাই তো আহিব পাৰে নবীন ভাই তাত তো নেক্সট এটো কি হল 19000 ফোন তো এইটো আছিল আপোনাৰ Vivo V21 5G তো 8GB 128GB ইয়াতকে কি লাগে আৰু গেমিং ফোন একদম অনলাইনো কৰিব পাৰি সো এইটো 19000 আৰু 1000 ডিসকাউন্ট হৈ যাব সো হোয়াইট কালার আপলোড দেখুৱাই দিছোঁ ব্ৰেণ্ড নিউ কণ্ডিশ্যন তো ক'তো স্কেচ হ'ব মোবাইল স্কেচ পালে ঘূৰাই দিব লগ লগ সো নেক্সট কি দেখাব আৰু 5G ফোন এইটা গুটে গিটাই 5G হয় দেখুৱা জানে বহুত গিটা পিসেস আছে তো সম্ভৱ নহয় তো আপোনালোকে আহিব পাৰিব সব দামবিলাক মই কৈ দিওঁ এবাৰ সো এইটো আছিল MI আপোনাৰ 8GB 128GB এইটো আপোনাৰ প্ৰ হয় 19000 আৰু 1000 ডিসকাউন্ট হৈ যাব সো দেখুৱাই দিছোঁ আপোনালোক সো এইটো আছিল নাৰ্জো 13 প্ৰ আপনার 6GB RAM 64 সো ইয়ার প্রাইস 12000 ইয়ার 1000 কমি যাব সো নেক্সট এটো 5G ফোনত ফার্স্ট ডিসকাউন্ট থাকা ফোন 5G ফোনত 1000 ডিসকাউন্ট হয় এটো কি আছিল এই Vivo V20 এটা 5G নয় এটা 4G হবে 4G ইয়ার 8GB RAM 2000 টাকা সো গাইস 2000 টাকা ডিসকাউন্ট আছে Vivo তো 8GB 128GB স্টোরেজ তো V20 সো আপনার 2000 টাকা ডিসকাউন্ট আছে নবীন ভাই তো সোনকালে না আহক নবীন ভাই তাত তো নেক্সট কি দেখাব নবীন ভাই এইটা 5G ফোন দেখালো এটা বহুত কিটা তলকা দেখাই দিব এইটা স্টক উপৰৰ পৰা দেখাই দিব বহুতখিনি স্টক আছে 5G বা 4G সবখিনি স্টক পাই যাব সো আপোনালোকে 9000 টকাত আপোনালোক 4G ফোন পাই আছে 7000 পাই 7500 পাই আছে তো যেনেকুৱা ৰেঞ্জৰ লাগে সেনেকুৱা ৰেঞ্জৰে পাব নবীন ভাটাত সো আপোনালোক মোবাইল ওপৰৰ পৰা দেখুৱাই দিছোঁ সো এইটো আছে Realme 4G 128 ষ্টৰেজ 10000 টকা দেখুৱাই দিছোঁ সো এনেকুৱা পোকো আছে গেমিং ফোন হয় M3 হল আপনার 6GB 60 আপনাকে নেক্সট OnePlus আৰু কি আছে 60 বহুত কিটা আছে এটা আপোনাক দেখাই দিও এটো আইফোনত চাব পাৰে আইফোনৰ বহুত ষ্টক আছে হয় আৰু নতুন ষ্টক আহি আছে এটো চাই লব পাৰিব
আইফোন কি আছে আপোনাৰ মডেল 8 আছে 7 আছে 12 আছে 13 আছে 13 Pro আছে 13 Pro Max আছে গোটেইখিনি ষ্টক পাই যাব এইকেইদিনত আৰু আহি আছে এইটা ষ্টক আছে বৰ্তমান আৰু ষ্টক আহি আছে তো এইটা কেইটামান দেখাই দিওঁ 12 13 Pro Max 12 Pro XR আৰু 11 এইটা চাই ল'ব পাৰিব কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে সব দেখুৱাই দিছোঁ আইফোন সো আইফোন 12 Pro আছে এইটো 128GB 82 হেলথ হেল্থ তো ইয়াৰ প্ৰাইচ আছে 60000 ইয়াতে 5000 ডিসকাউন্ট তো 5000 টকা সো গাই একদম নবীন ভাই ক'লে কি যে 5000 টকা ডিসকাউন্ট দিছে তো আইফোন 12 Pro তো আপোনালোকে লৈ আহক আইফোন 12 Pro লওক তো নেক্সট কি দিছে ডিসকাউন্ট আপুনি কোনটো মোৰ ডিসকাউন্ট দিছে আৰু ডিসকাউন্ট নাই এটোতে আজি 5000 ডিসকাউন্ট আছে বাকি এটা সব চিন্তাইজেবল লগতে গোটেইটা লগতে চাৰ্জাৰ ফ্ৰী পাব হয় এটো আইফোন 12 মিনি আছিল 64GB ষ্টৰেজ 85 বেটাৰি হেল্থ এটো হল 32000 তো এইটো অলপ নিগেচল হৈ যাব আহিলে লগ চাৰ্জাৰটো ফ্ৰী দি আছে চাৰ্জাৰ ফ্ৰী আছে চাৰ্জাৰটো যদি নলে তেতিয়া হলে 1000 ডিসকাউন্ট 1000 ডিসকাউন্ট দিব তো এইটো আহিল আপোনাৰ এইটো কি আছিল 13 Pro Max তো 13 Pro Max বিচাৰি আছে সকলোৱে মোৰ ভিউজ সকলে মেছেজ কমেন্ট কৰি থাকে তো আপলোড 13 Pro Max আছে নবীন বাইটাত তো ইয়াৰ 128 GB সো আপনার এইটো কি আছিল কিমান দাম ক'লে 85 তো 96 বেটারি হেল্থ তো ইয়াত কি লাগে 96 বেটারি হেল্থ আছে সো আপনি চাব পাৰে নেক্সট কি দেখাব এইটো আইফোন 12 128GB 90 প্লাস বেটারি হেল্থ আছে ইয়াৰো হয় তো আপনি দেখুৱাই দিছোঁ একদম সিম্পলি দেখাই দিছোঁ এইটো 42000 টকা তো আইফোন 12 128 তো নেক্সট কি আহিল আইফোন XR এইটো 64GB আৰু 88 বেটারি হেল্থ আপলোড মাত্ৰ 23000 লগতে চাৰ্জাৰ থাকিব ফ্ৰী সো নবীন ভাই একদম কম ৰেঞ্জত দি আছে চাৰ্জাৰ ফ্ৰী দি আছে তো আহিব পাৰে আপোনালোকে নবীন ভাই তাত সোনকালে আহক এণ্ড দোকান ভিজিট কৰক সো কিবা নেগেচিয়েল কৰি দিব নবীন ভাই তো এইটো আহিল আইফোন 11 আইফোন 11 বিচাৰি থাকে সকলোৱে তো আইফোন 11 128GB 31000 64GB এইটো আইফোন 11 64 86 বেটারি হেল্থ এইটো 30000 টকা তো বেটারি পুৰা এবাৰ টু টোন দেখাই দিব এবাৰ নবীন টু টোন দেখাই দিব হয় তো আপোনালোকে দেখোন নবীন ভাই অৰিজিনেল দেখুৱাই দিছে চ' আৰু আপোনাৰ আইফোন কম ৰেঞ্জত কিমানমান আছে কম ৰেঞ্জ বৰ্তমান আইফোন 7 আপোনালোকে 10000 টকাত পাব লগতে চাৰ্জাৰো ফ্ৰী পাব হয় চাই ল'ব পাৰে একদম চাৰ্জাৰৰ লগত 10000 টকা চ' 10000 টকাত আপোনালোকে আইফোন 7 পাই আছে 128GB চ' আপোনালোকে চাব পাৰে তো দেখুৱাইছে নবীন ভাই কম ৰেঞ্জৰ মোবাইল এইখিনি আছিল চ' নবীন ভাই আপোনাৰ ষ্টক আহি থাকে আপডেট আহিব 5 তাৰিখৰ আগে বহুতখিনি ষ্টক নতুন আইফোনৰ আহিব হয় আৰু গাইজ আপোনালোকৰ এটা কথা কৈ দিওঁ যে নবীন ভাই এটা ইউটিউব চেনেল আছে নবীন ভাইৰ আপডেট দিয়ে থাকে নতুন ষ্টক অহালৈকে আপডেট দিয়ে কম ৰেঞ্জত আপোনালোকক অফাৰ চলি ধামাকা যেনে আপোনালোকক 5000 টকা দি আছে আইফোন 13 Pro Maxত তো 5000 ডিসকাউন্ট ধামাকা ডিসকাউন্ট সো নবীন ভাই আপনার লোকেশনটো কৈ দিব এবাৰ বেলতলা জয়নগৰ চাৰিআলি অটো ষ্টেণ্ডৰ অপোজিট নবীন ভাই ষ্ট'ৰ তো নবীন ভাই ষ্ট'ৰ তো কন্টেক্ট নম্বৰ দিয়া থাকিব ডেস্টিনেশ্যন আপোনালোকে গুগল মেপতো আপোনালোকে সাৰ্চ কৰিব নবীন ভাই জয়নগৰ বুলি পাই যাব তো নবীন ভাই ষ্টক আছে কিন্তু দেখুৱাটো সম্ভৱ নহ'ব তো আমি মেইনলি লোকেশন দেখুৱালোঁ আপোনালোক 5G 4G ফোন দেখুৱালোঁ চ' এইখিনি আছিল ভিডিঅ' নবীন ভাই তো থেংক ইউ